নমস্কাৰ, ডিএমঅ টেক্সটাইলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আমি পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আৰু এচি কটন কেঁচা পাত গাড়ী দিয়ে কেঁচা পাত লৈ আহিছোঁ। আশা কৰোঁ আমাৰ ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু আমাৰ কাপোৰবোৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আহকচোন আমাৰ কালেকশ্যনৰ প্ৰথম কাপোৰযোৰ চাওঁ। এযোৰ থাকিব ষ্টেপুল কটনত আহিব, নীলা কালাৰ হয়, বিৰাট ধুনীয়া হয়। ইয়াৰে প্ৰাইচটো আছে 2000 হ'ব প্ৰাইচটো। জুমকা ডিজাইনত আছে, হোৱাইট কালাৰ আৰু কপা গুণাত কাম কৰিছে, বৰ ধুনীয়া হয় কাপোৰযোৰ। আৰু সৰু সৰুকৈ চাইড পটিকেইটা কৰি থোৱা আছে। আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব মাত্ৰ 1800 টকাত ল'ব পাৰিব। নেক্সট আহিব ষ্টেপুল কটনে হয়, বিৰাট ধুনীয়া হয় আৰু আহল বহল দীঘল থাকিব, খুব ধুনীয়া হয় কাপোৰযোৰ। এইখন আহিব চাদৰখন, ইয়াত আঁচলৰ ডিজাইনটো গছবুটাত কাম কৰা আছে, গুণা আৰু ৰেড কালাৰ সূতাৰ কাম কৰা আছে আৰু গোটেই কাটে পাতলকৈ ডাঙৰকৈ জুমকা ডিজাইনৰ কাম কৰা আছে। এইখন আহিব যোৰটোৰ মেখেলাখন, খুব ধুনীয়া হয়, পটিকেইটা দেখিব পাইছে। আৰু এই কাপোৰযোৰ আজি আপোনালোকে অফাৰ বাজেটে লাভ কৰিব পাৰিব মাত্ৰ 1800 টকাত। নেক্সট অন্য এটা চাব পাৰিব, এইটো ষ্টেপুল কটনতে আহিব, মেৰুন কালাৰত থাকিব, টেষ্ট কালাৰ হয়, বিৰাট ধুনীয়া হয় কাপোৰযোৰ। ডিজাইনটো চাব পাৰে, ডিজাইনটো আঁচলৰ ডিজাইনটো চাব পাৰে, স্পেচিয়েলি আঁচলৰ ডিজাইনটো খুব ধুনীয়াকৈ মিহিকৈ কাম কৰিছে, কপা গুণাৰ কাম কৰিছে। খুবেই উজ্জ্বলতাটো আহিছে কাপোৰযোৰৰ আৰু গোটেই গাতে কৰিছে। এইখন আহিব মেখেলাখন, আহল বহল দীঘল হ'ব, ব্লাউজ পিচ চিম্পুল থাকিব, চাইড পাৰি ছটা চাদৰ বাবে। এই কাপোৰযোৰ ল'ব পাৰিব আজি আপোনালোকে আমাৰ পৰা মাত্ৰ 1800 টকাত। ইয়াৰ প্ৰাইচটো ট্ৰেক প্ৰাইচটো হৈছে 2000 টকা আৰু 1800 টকা ল'ব পাৰে। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, চেনেলটো শ্বেয়াৰ কৰিব। নেক্সট আমি অন্য এটা দেখাব লৈছোঁ, এইটো ষ্টেপুল কটনতে থাকিব। এইটো ব্লু কালাৰত, এইটো ডুৱেল টনৰ আহিব, ব্লু আৰু পাৰ্পলত আহিব, বিৰাট ধুনীয়া হয়। ভিডিঅ'ত ডুৱেল টনটো চাগে স্পষ্টকৈ দেখা হোৱা নাই। এইখন আহিব চাদৰখন, বিৰাট ধুনীয়া হয়, ডুৱেল টনৰ কাপোৰ হয় এইখন। আৰু ইয়াত গুণাৰে কাম কৰিছে, গোটেই গাতে গোল গোলকৈ গুণাৰে বুটা কৰি দিছে, গোটেই আঁচলতো গুণাৰে কাম কৰি দিয়া হৈছে। এই কাপোৰযোৰৰ প্ৰাইচটো হৈছে আপোনাৰ 1700 টকা আছে। আজি আপোনালোকে আমাৰ পৰা অফাৰ প্ৰাইজত লাভ কৰিব পাৰিব মাত্ৰ 1500 টকাত ল'ব পাৰিব। ষ্টেপুল কটনৰ অন্য এটা যোৰা আমি দেখুৱাব ওলাইছোঁ, এইটো ৰাণী পিংকত থাকিব, বিৰাট ধুনীয়া হয়, কালাৰ কম্বিনেশ্যন খুবেই ধুনীয়া হয়। এইটো থাকিব আঁচলটো অলপ বেলেগ ধৰণৰ কাম কৰি দিছে, মগৰ টাইপত কাম কৰি দিছে আঁচলৰ ওপৰত, আৰু গোটেই গাতে সৰু সৰুকৈ গছ বুটা টাইপত পাত টাইপত কাম কৰি দিছে। এইটো আছে আপোনাৰ 2000 টকা প্ৰাইচ টেগ, এইটো 1800 টকা ল'ব পাৰিব। মেখেলাৰ লগতে ব্লাউজ পিচ আৰু চাইড পটিকেইটা কৰি থোৱা আছে, খুব ধুনীয়া হয়। চাইড পটিকেইটা সৰু সৰু হ'ব আৰু ব্লাউজ পিচটো চিম্পুল আহিব। এই কাপোৰযোৰ ল'ব পাৰিব আজি আপোনালোকে আমাৰ পৰা মাত্ৰ 1800 টকাত। অন্য এটা বোৱা ছেট আমি দেখুৱাব ওলাইছোঁ, যিখিনি আমি দেখুৱাম এতিয়া এইখিনি আপোনাৰ বহুতকেইটা কালাৰত আছে। এইটো চিম্পুল হ'ব, বগা হয়, গাড়ী দিয়া হয়, বিৰাট ধুনীয়া হয়, কোমল, একদম কোমল হয়, খুব ধুনীয়া হয়। আৰু ইয়াতে পটিকেইটাও আঁচু কৰাৰ দৰে বৈ দিছে। গৰমত এইবিলাক কাপোৰ বিৰাট ভাল হ'ব আৰু যিকোনো ধৰণৰ মহিলাই পিন্ধিব পাৰিব এইবিলাক কাপোৰ। মেখেলাখনো আহল বহল হ'ব, খুব ধুনীয়া দেখিব পাইছে। ডিজাইনখিনি এনেকৈ কৰি দিয়া হৈছে, চিম্পুলত আহিব কাপোৰযোৰ। আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1100 টকাত। নেক্সট অন্য আমি একেই হয়, কালাৰ কম্বিনেশ্যনটো অলপ বেলেগ আহিব, ডিজাইন বুলি তেনেকুৱা একো নাথাকে, অলপ চিম্পুলকৈ থাকিব কাপোৰযোৰাটো, কিন্তু খুব কোমল হয়। এইটো কাপোৰ ল'ব পাৰিব, বিৰাট ধুনীয়া হয়, খুব কোমল হয়। সেইটো আছিলে গ্ৰীণত আৰু এইটো মেৰুন আৰু গুণাও আছে মাজে মাজে, আৰু লেক্সেৰে কাম কৰা আছে, ঘৰুৱা শালত বোৱা হয়, বিৰাট ধুনীয়া হয়। আশী সূতা মিক্স আছে, আশী সূতা আৰু কটন মিক্স আছে, খুব ধুনীয়া হয়। এইখন আহিব মেখেলাখন আৰু ইয়াতে ব্লাউজ পিচো পাব, বিৰাট ধুনীয়া হয়। আৰু এই কাপোৰযোৰ ল'ব পাৰিব 1100 টকাত। নেক্সট আমি অন্য এটা কালাৰ দেখুৱাইছোঁ, বগাই আহিব, কিন্তু যিটো আপোনাৰ আঁচলৰ কাম কৰা আছে এইটো কালাৰটো বেলেগ আহিব, ৰেড আৰু ব্লু গ্ৰীণ এনেকুৱাত আহিব, গ্ৰীণ নহয় আপোনাৰ ব্লু। এইখন আহিব মেখেলাখন, চাদৰখনৰ চাইড পটিকেইটা দেখিব পাইছে, খুব ধুনীয়া হয়, বিৰাট ধুনীয়া হয়, 1100 টকা ল'ব পাৰিব।
এইবাৰ আমি আপোনালোকৰ বাবে অন্য এটা মেটেৰিয়েলত লৈ আহিছোঁ মাত্ৰ কেইযোৰমান কাপোৰ, 4যোৰমান কাপোৰ। এইটো পিয়ৰ কেঁচা পাট হ'ব। পিয়ৰ কেঁচা পাটত খুব ধুনীয়া হয় আৰু বিহুৰ বাবে এইবিলাক বিহুৰ ছিজন এতিয়া, বিহুৰ বাবে এইবিলাক খুবেই ধুনীয়া হৈ আহিব। এইটো প্ৰাইচ টেগটো আপোনাৰ 4,500 কৈ আছে। ইয়াত অলপ অফাৰ পাব। বিৰাট ধুনীয়া হয় কাপোৰযোৰ। গোটেই গাতে এনেকুৱাকৈ কমলা আৰু গল্ডেন গুণাৰ কাম কৰা আছে। আঁচলৰ ডিজাইনটো খুব ধুনীয়া হয়। গল্ডেন গুণা আৰু কপাৰ আৰু কমলা কালাৰ সূতাৰে মীনা কৰিছে। মেখেলাখনত ডাঙৰকৈ কিং খাপ বুটা এলাইন থাকিব আৰু গোটেই গাতে সৰু সৰুকৈ বুটা থাকিব। চাইড পাৰি পাব 6টা, ব্লাউজটো চিম্পুল পাব। খুব ধুনীয়া হয় কাপোৰযোৰ আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 4,300 টকাত ল'ব পাৰিব। অন্য এযোৰ চাব পাৰিব। এইটো হোৱাইট কালাৰ থাকিব। পিয়ৰ কেঁচা পাট কটনে আহিব। অফ হোৱাইটত থাকিব, ক্ৰীমৰ দৰে আহিব। বিৰাট ধুনীয়া হয়। গছ বুটা ডিজাইনত কাম কৰিছে। এইখন আহিব চাদৰখন। খুব ধুনীয়া হয়। গোটেই আঁচলতে গছ বুটা ডিজাইনত কাম কৰিছে, ৰঙা আৰু ব্লু কালাৰ সূতাৰে আৰু এলাইন ডাঙৰকৈ গছ বুটাৰ ডিজাইনত ডাঙৰকৈ বুটা দিছে আৰু গোটেই গাতে সৰু সৰুকৈ মিহিকৈ গোল বুটাৰে কাম কৰিছে। খুব ধুনীয়া হয় কাপোৰযোৰ। এই কাপোৰযোৰ কোমল হ'ব আৰু ধুনীয়াকৈ পৰিধান কৰিব পাৰিব। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 4,300 টকাত ল'ব পাৰিব। অন্য এটা চাব পাৰিব। পিয়ৰ কেঁচা পাট কটনত আহিব। মেটেৰিয়েলটো একেই থাকিব, আপোনাৰ ডিজাইনটো অলপ বেলেগ আহিব। ডিজাইন আৰু কালাৰ কম্বিনেশ্যন অলপ বেলেগ আহিব। এইটো গল্ডেন গুণা আৰু নীলা সূতাত কাম কৰিছে। সৰু সৰুকৈ কাম কৰিছে। গছ বুটা ডিজাইনতে কাম কৰিছে। একেই হয় কাপোৰযোৰ। খুব ধুনীয়া হয়। উজ্জ্বলটো খুবেই ধুনীয়া হয়, যিহেতু ইয়াত ব্লু কালাৰ সূতাৰে কাম কৰিছে আৰু গল্ডেন গুণা কম্বিনেশ্যনটো খুব ধুনীয়া হয় আৰু এইটো কমফৰ্টেবল হ'ব, গৰমৰ বাবে বিৰাট ভাল হ'ব। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 4,300 টকাত ল'ব পাৰিব। অন্য এটা দেখাব ওলাইছোঁ। কেঁচা পাট, পিয়ৰ কেঁচা পাটত হয়। এইটো চাব পাৰিব। এইটো ডিজাইনটো একেই থাকিব অলপ, কিন্তু ইয়াত কালাৰটো বেলেগ আহিব। কালাৰটো কফি কালাৰ আৰু ৰেড কালাৰ সূতাত কাম কৰিছে। ইয়াত গুণা দিয়া হোৱা নাই। বিৰাট ধুনীয়া হয়। গোটেই অল বডি ডিজাইনটো একেই থাকিব। যিকেইযোৰ আমি অলৰেডি দেখুৱালোঁ ঠিক তেনেকুৱা আহিব। গোটেইকেইটা ডিজাইন প্ৰায় একেই হ'ব। বিৰাট ধুনীয়া হয়। কেৱল কালাৰ কম্বিনেশ্যনটো বেলেগ হ'ব। চাদৰৰ বাবে 6টা চাইড পাৰি আৰু ব্লাউজটো চিম্পুল হ'ব। ব্লাউজটোত এটা চাইড পতি পাব। এই কাপোৰযোৰ আজি 4,300 টকাত লাভ কৰিব। এইবাৰ আমি অন্য এটা মেটেৰিয়েলত দেখুৱাব ওলাইছোঁ, যিটো আমি ডেইলি ভিডিঅ' আৰু লাইফত দেখুৱাই থাকোঁ। নুনি কটন হ'ব। বিৰাট ধুনীয়া হয়। খুব কোমল হয় কাপোৰবোৰ। এইটো নতুনকৈ আহিছে, চাব পাৰিব। ইয়াৰ টেগ প্ৰাইচ আছে 2700 আছে। ইয়াত অলপ অফাৰ প্ৰাইজত লাভ কৰিব পাৰিব। বিৰাট ধুনীয়া হয়। বডি কালাৰ আহিব আৰু কপাৰ গুণাৰে কাম কৰিছে গোটেই গাতে। আঁচলৰ ডিজাইনটো চাব পাৰে, মিহিকৈ কাম কৰিছে আৰু গোটেই গাতে সৰু সৰুকৈ অলপ আনকমন বুটাত কাম কৰিছে। এইখন আহিব মেখেলাখনৰ। মেখেলাখনতেই আপোনাৰ চাইড পটি আৰু ব্লাউজ পিচটো কৰি থোৱা আছে। ব্লাউজ পিচটো চিম্পুল আহিব। খুব ধুনীয়া হয় কাপোৰযোৰ আৰু ইয়াৰ যিটো মেটেৰিয়েল, সেই মেটেৰিয়েলৰ কথাটো আপোনালোক সকলো গমেই পায়। ইয়াত আৰু ক'বলগীয়া একো নাই। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2,500 টকাত লাভ কৰিব। অন্য এটা নুনি কটনতে চাব পাৰিব। এইটো আহিব মচুৰ পিংক কালাৰত আহিব। খুব ধুনীয়া হয় কাপোৰটো। ইয়াতো কপাৰ গুণাৰ কাম কৰা পাব। গোটেই গাতে ধুনীয়াকৈ বুটাৰে কাম কৰা পাব। মিডিয়াম বুটাত কাম কৰা পাব। বুটাটো অলপ আনকমন আহিব। আঁচলৰ ডিজাইনটো মিহিকৈ কাম কৰিছে। খুব ঘন হয় আৰু চাইড পটি 6টা সৰুকৈ পাব। ব্লাউজ পিচটো চিম্পুল পাব। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2,500 টকাত। অন্য এটা চাব পাৰিব। এইটো গ্ৰে কালাৰ থাকিব আৰু এই কম কালাৰ যিখিনি আছে আমি সেইখিনি এনেকৈ দেখুৱাব ওলাইছোঁ। যিহেতু গৰমৰ দিন হয়, গৰমৰ দিনত অলপ কম কালাৰৰ কাপোৰবিলাক বিৰাটেই ধুনীয়া হয়। এইযোৰ চাব পাৰিব। এইটোতো আপোনাৰ কপাৰ গুণাৰ কাম কৰা পাব। খুব ধুনীয়া হয়। আঁচলৰ ডিজাইনটো ধুনীয়া হয় আৰু গোটেই গাতে এনেকৈ বুটাৰে বেলেগ ধৰণৰ বুটাত কাম কৰা পাব। চাইড পটি 6টা। চাদৰৰ বাবে ব্লাউজ পিচটো চিম্পুল আহিব। এটা পটি পাব ব্লাউজৰ বাবে আৰু এই কাপোৰযোৰ ল'ব পাৰিব আজি আপোনালোকে আমাৰ পৰা মাত্ৰ 2,500 টকাত। নুনি কটনৰ অন্য এটা, এইটো কালাৰটো খুব ধুনীয়া হয়। বিৰাট ধুনীয়া কালাৰ আহিব। এইটো ব্লু টাইপত আহিব। ৰয়েল ব্লু টাইপত এনেকুৱাত আহিব, কিন্তু খুব ধুনীয়া হয় কালাৰটো। এই কাপোৰযোৰ চাব পাৰিব। এইটোত আপোনাৰ গুণাৰে কাম কৰা আছে আৰু গোটেই গাতে এনেকৈ ডিজাইন দিয়া সৰু সৰু মিডিয়াম চাইজৰ বুটাত কাম কৰা আছে। এইখন আহিব যোৰাটোৰ মেখেলাখন। মেখেলাখন পানাবিলাকো বিৰাট ধুনীয়া হয়।
39 40 ইঞ্চ কাম কৰা পানা পাব আৰু এনেকৈ গোটেই গুণাতে অল অভাৰ গুণাত কাম কৰা পাব। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব মাত্ৰ 2500 টকাত। আৰু নুনি কটন এই কাপোৰযোৰ দেখুৱাই আমি আৰু আজি আপোনালোকক কাপোৰ দেখুৱাব নোৱাৰিম। নেক্সট ভিডিঅ'ত আমি আৰু বেলেগ মেটেৰিয়েল বা বেলেগ কাপোৰ দেখুৱাব পাৰিম। আমি আজি এইখিনি কাপোৰ আপোনালোকৰ বাবে আগবঢ়ালোঁ আৰু বিভিন্ন ধৰণৰ মেটেৰিয়েল কালাৰ ডিজাইন এইবিলাকত আমাৰ এভেইলেবল আছে ষ্টকত। যদি আপোনালোকে বিচাৰে বা আপোনালোকৰ প্ৰয়োজন অনুসৰি বাজেট অনুসৰি আমাৰ লগত কণ্টেক্ট কৰি আমাৰ কাপোৰবোৰ চাব পাৰিব, যদি ভাল লাগে ল'ব পাৰিব। আৰু আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চোৱাৰ বাবে আপোনালোক সকলোকে আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।